চাণক্যই প্ৰায় ২৫০০ বছৰ আগতেই মানুহৰ কল্যাণৰ বাবে নানা উপদেশ দি থৈ গৈছে। তেওঁ মানুহৰ নানান চৰিত্ৰৰ কথা উল্লেখ কৰাৰ লগতে নানান বিপদত পৰিত্ৰাণ পোৱাৰো উপায় দিছে। চাণক্যৰ মতে প্ৰতিকূল পৰিস্থিতিৰ মুখামুখি হোৱাৰ সময়ত লোক এজনক যদি পৰামৰ্শ দিবলৈ অথবা সহায় কৰিবলৈ বন্ধু বান্ধৱ নাথাকে, তেন্তে তেওঁ বিপদৰ পৰা উদ্ধাৰ পোৱাত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। একেদৰে মূৰ্খতাই হৃদয় শূন্য কৰি পেলায়। মূৰ্খতাৰ বাবেই মানুহে হিত অহিতৰ বিচাৰ কৰিব নোৱাৰে। দৰিদ্ৰতাই সকলো পুৰি ছাৰখাৰ কৰে বুলিও চাণক্যই কৈ গৈছে। দৰিদ্ৰ লোক এজনে কোনো পৰিকল্পনাই ধনৰ অভাৱত সফল কৰিব নোৱাৰে। সেয়ে চাণক্যই সকলোকে যোগ্যতা আৰু সামৰ্থ্য অনুসৰি দেহত বল থকালৈকে কাম কৰি যোৱাৰ কথা কৈছে। পত্নীৰ বিষয়েও চাণক্যই বহু কথা কৈ গৈছে। চাণক্যৰ মতে ভাল পত্নীয়ে কেতিয়াও ছলনাৰ আশ্ৰয় নলয় আৰু স্বামীক বিপথে পৰিচালিত নকৰে। তেনে পত্নীকেই শ্ৰেষ্ঠ পত্নী হিচাপে মৰ্যাদা দিছে চাণক্যই। চাণক্যই লগতে কৈছে যে পুত্ৰহীন ব্যক্তিৰ গৃহ শূন্য, বন্ধু বান্ধৱ নথকা ব্যক্তিৰ দিশ শূন্য, মূৰ্খতাই কৰে হৃদয় শূন্য আৰু দৰিদ্ৰতাই সকলো শূন্য কৰি পেলায়। মানুহে সংসাৰ কৰে পুত্ৰ কন্যা সন্তানেৰে ঘৰ সুশোভিত কৰি তুলিবলৈ, কিন্তু সকলো লোকৰ ভাগ্যত পুত্ৰ লাভৰ যোগ নাথাকে। বহুতে পৰম আগ্ৰহেৰে সংসাৰ কৰিলেও ঈশ্বৰে তেওঁলোকক পুত্ৰ সন্তান নিদিয়ে। কোনো পুত্ৰ নথকা ঘৰ সেয়ে সকলো থাকিও শূন্য হৈ পৰে বুলি চাণক্যই কৈছে। চাণক্যই পুত্ৰহীন গৃহক শূন্য গৃহ বুলি কৈছে। একেদৰে যি লোকৰ কোনো বন্ধু বান্ধৱ নাই, তেনে লোকো দিশহাৰা হৈ পৰে। বন্ধু বান্ধৱে লোক এজনক বিপদ তথা সম্পদৰ সময়ত সংগ দি যায়। গতিকে চাণক্যৰ এইসমূহ বাণী আপুনিও মানি চালক আৰু জীৱনটো সুন্দৰ কৰি তোলক।